JOYSHREE'S কিচেন এণ্ড ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আজি গৰু বিহু আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ। আৰু এতিয়া মই যাবলৈ লৈছোঁ টাউনলৈ। বিহু বজাৰ বুলি একো কৰা হোৱা নাই, কাৰণ মোৰ গা বেয়া আছিলে, সেইকাৰণে মই নগ'লোও। আৰু কলেজ গৈ থাকোঁ যিহেতু আকৌ টাউনলৈ এক্সট্ৰাকৈ যাবলৈ মোৰ ইমান এটা মন নাযায়, কিন্তু ভাইটি যাওঁ বুলি কৈছে যিহেতু সেইকাৰণে মই ওলাইছোঁ। আৰু আমাৰ ঘৰত আজি ৰাতিপুৱা গৰু গা ধুৱালে দেউতাহঁতে, আৰু তাৰে দুটামান ক্লিপ আছে আপোনালোকক দেখাম, চাই থাকিব। এয়া কণী যুঁজ খেলিছে খুৰা আৰু খুৰীয়ে, তাৰে কিছু অংশ আপোনালোকক দেখাইছোঁ। খুৰী হাৰিলে। অথনি কি আধা ঘণ্টামানৰ আগত মই টাউনৰ পৰা আহি পালোঁহি। বিশেষ একো বজাৰ কাৰণে কেইটামান সৰু সুৰা বস্তু ল'লোঁ। আৰু এতিয়া যিহেতু আজি গৰু বিহু আৰু ৰাতি 100 এবিধ শাক খাব লাগে বুলি কয় মানে, গতিকে তাৰে দুই এডাল পাইছোঁ আৰু খুৰীয়ে বুটলি আছে, মই বুটলোঁ। আৰু 100 এবিধ শাকটোতো পোৱা নহয় ঘৰত, যিহেতু আৰু যিমানকেইটা পোৱা যায় আৰু সিমানটোৱে, গতিকে চাই থাকক। বিৰাট এতিয়া আমি অলপমান বহিছোঁ, ভাগৰ লাগিলে সেইকাৰণে অলপমান বহি লৈছোঁ, কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। ভালকৈ ভিডিঅ' কল কৰিছোঁ, তাৰপিছত চাই থাকক কি কৰোঁ। অথনি কি আধা ঘণ্টামানৰ আগত মই টাউনৰ পৰা আহি পালোঁহি। বিশেষ একো বজাৰ কাৰণে কেইটামান সৰু সুৰা বস্তু ল'লোঁ। আৰু এতিয়া যিহেতু আজি গৰু বিহু আৰু ৰাতি 100 এবিধ শাক খাব লাগে বুলি কয় মানে, গতিকে তাৰে দুই এডাল পাইছোঁ আৰু খুৰীয়ে বুটলি আছে, মই বুটলোঁ। আৰু 100 এবিধ শাকটোতো পোৱা নহয় ঘৰত, যিহেতু আৰু যিমানকেইটা পোৱা যায় আৰু সিমানটোৱে, গতিকে চাই থাকক। এইখন খুৰীহঁতৰ ঘৰৰ বাৰী, আৰু এয়া শাক বিচাৰি বিচাৰি গৈ আছে। এয়া মুকুতাই ভিডিঅ' কৰিবলৈ ৰৈ আছে, কিন্তু তেখেতে ষ্টাৰ্ট কৰা নাই। আৰু আজি বিহু বুলি হাঁহৰ মাংস অলপমান আনিছে, তাকে বনাবলৈ লৈছোঁ। এতিয়া এখন কেৰাহীত অলপমান তেল দিলোঁ, তাত অলপমান চেনি দিছোঁ, চেনি দিলে কালাৰটো ভাল আহে। এতিয়া ইয়াত এটা তেজপাত দিছোঁ আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'লোঁ। আৰু এতিয়া ইয়াত আদা নহৰু অলপমান দিছোঁ, আৰু এইখিনি আকৌ ভাজি লৈছোঁ।
এতিয়া এইখিনি ভাজি হ'ল এতিয়া ইয়াত হাঁহৰ মাংসখিনি দি দিছোঁ আৰু এইখিনি মিক্স কৰি লৈছোঁ এতিয়া ইয়াত হালধি এড কৰিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এইখিনি আকৌ মিক্স কৰি লৈছোঁ এতিয়া ইয়াত মিট মছলা দিছোঁ অলপমান জিৰা ধনিয়া অলপমান কাশ্মীৰী ৰেড চিলি আৰু অলপ ৰেড চিলি এইখিনি দি আকৌ ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া অলপ সময় এনেদৰে ভাজি থাকিম এতিয়া ইয়াত অলপমান জালুকৰ গুড়ি দিছোঁ হাঁহৰ মাংসত জালুকৰ গুড়ি দিলেহে ভাল লাগে আৰু ইয়াত এটা বিলাহী দিছোঁ আকৌ এইখিনি মিক্স কৰি লৈছোঁ এইখিনি এনেদৰে অলপ সময় ভাজি ল'লোঁ এতিয়া ইয়াত ৰঙালাও আৰু আলু যোগ কৰিছোঁ ৰঙালাও দিলে খাবলৈ বহুত ভাল লাগে ইয়াত অলপ মিঠা মিঠা ভাৱ এটাও আহে আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এনেদৰে অলপ সময় ভাজি থাকিম আৰু পানী দিলোঁ তাৰপিছত কুকাৰ দিলোঁ আৰু হৈ গ'ল ৰেডি আজি নেক্সট দিনাখন হয় আৰু আজি ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ আৰু কালি ইয়াত জেতুকা ল'লোঁ আৰু আজিলৈ আহিছোঁ তেন্তে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো টিপি দিব বাই বাই